আজি নাৰ্সাৰীত গ'লো গৈ কি ফুল আনিলোঁ চাওক এইটো কি বুলি কয় মই এইবিলাকৰ নাম নাজানো বাট আৰু এটা আনিছোঁ মৌচুমী এই মৌচুমী লাগিয়ে আছে আৰু এয়া গেটৰ কাষত দিবৰ কাৰণে আনিছোঁ Hey guys, good morning. আজি বহুত দিনৰ মূৰত এফালে যাবলৈ ওলাইছোঁ এনে আৰু অকণমান গাড়ীতে গৈ থাকোঁ গাড়ী উলিয়াই ৰেডি গৈ আছোঁ এতিয়া অকণমান জাগিৰোডৰ ফালে যাম বহুত দিন ক'তো ওলোৱা নাই আইনৰো মনটো সেইকাৰণে বেয়া আইনে যাবলৈ ওলাইছে আমি জাগিৰোড আহি পাই গ'লোঁ অলপমান হোটেলত সোমাইছোঁ মানে মিঠাই ল'ব লাগে ঘৰত খাম আৰু গৈ সেয়া আহি পাই গ'লোঁ এয়া আমি অলপমান হোটেলত আহিছোঁ কিবাকিবি অলপমান ল'বলগীয়া আছে মিঠাই ল'ম আৰু কিবাকিবি ল'ম আৰু সেইকাৰণে অলপমান হোটেলত সোমাইছোঁ আৰু লৈ আছোঁ এতিয়া মই কাজু বৰফি আৰু ভুজিয়া পেৰা এতিয়া আমি আহিছোঁ এখন নাৰ্চাৰীত এতিয়া আমি ইয়াৰ পৰা কিছুমান ফুলৰ পুলি ল'ম আপোনালোকক দেখাইছোঁ অলপমান চাওক নাৰ্চাৰীখন এইটো ভাল লাগিছে হোৱাইট কালাৰ ফুল বেঙুন বুলিয়া ফুলটো ক'ত পোৱা যায় বেঙুনীয়া এইটো ভাল লাগে আমাৰ টাবত দিছোঁ যে মানুহে দেখা নাই এয়া এখন ট্ৰপিকেল অৰ্কিড নাৰ্চাৰী জাগিৰোডত হয় মানুহ ক'ত পাম এতিয়া এইটো আমাৰ এইটো ফুলৰ কথা কৈছে এইটো ল'ব লাগিব কোনোবা আছেনে কৈছে মানুহ মাতি ল'ব লাগিছিল আমি সোমাই আছোঁ আকৌ আমি যে এইটো ফ্লাৱাৰ ভাল লাগিছে দেখিছা অঁ এইটো ভাল লাগিছে টাবত দিবলৈ হয় নাজানো অঁ ৰ'জটো মই হেৰি কৰিছোঁ এয়া চাওক ইমান ধুনীয়া ধুনীয়া ফুল আছে ইয়াত পকাই পকাই আহা বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা অভিমানে ফুল লাগিলে ইয়াৰ পৰা আহিব তুমি মাথো সদায় কাষত ৰোৱা বুকুতে বুকু ধোৱা মৰমে দেখাবতী তুমি মাথো বাৰে বাৰে ভাল পোৱা চকুতে চকু ধোৱা
হিবিস্কাছে হয় কিন্তু হেৰি হৈছে ধুনীয়া একদম এই পাৰ্পল কালাৰ ফুলৰ ওচৰত ফটো উঠিম ইমান ধুনীয়া লাগিছে একদম এই আইতা মাছ ল'বৰ কাৰণে আমি নামিছোঁ চাওক কিমান ডাঙৰ মাছ চাওক কেনেকুৱা ডাঙৰ মাছ ধুনীয়াকৈ নিব পাৰিব লাগিলে কাটি কুটি পিচ কৰি মাগুৰ একদম চিন্তা কৰি মাগুৰ মাছ মাগুৰ লোকেল মাছ নিজে মানে কেনে দিছে বাইদেউ কোক কিমান দিব চালক 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 লোকেল মাছ পাব এইবিলাক মাছ কিন কিয় এই আপোনাৰ বিলৰ লোকেল মাছ এনেকুৱা বাইদেউ দিয়াটো কওক এই আমি মাগুৰ মাছ কিনি আছোঁ ডাঙৰ কিবা ডাঙৰ খানা নাই নেকি ইমান নহয় আমি দলা বিলতে আপোনাৰ বাইকৰ চিজন হ'লে তাত আপোনাৰ বেলেগিত সোমাই লচি ভাল হ'লে লাগে মাছ তুমি জালেও বাইৰে মাৰি লৈছিলোঁ এইটো হৈছে এটা কেকটাছ আৰু এইবিলাক চব টাবত লগোৱা হয় ইমান ধুনীয়া ফুলি আছে নাম নাজানো কিন্তু এইটো হ'ল জবা ফুল চাওকচোন ইমান ধুনীয়া আৰু এইখিনিয়ে আনিলোঁ 12টা আনিছোঁ পুলি এয়া চাওক আমাৰ গছৰ নেমু ছিগি আনিছোঁ অলপ বালি লাগি আছে যে আইনে মোক হেল্প কৰি দি আছে আইনে ধুই আছে নেমু আৰু এয়া ঢেকীয়া ভাজিম সৰু বেঙেনাৰ সৈতে ঢেকীয়া ভাজিম আৰু এয়া বনাই আছোঁ মাগুৰ মাছ আৰু এইকেইটা খৰিচা দি বনাম এইকেইটা পিঁয়াজ দি ড্ৰাইকৈ বনাইছোঁ কিমান নেমু উঠাই আনিছোঁ আজি চাওক গছৰ পৰা তুলি আনিছোঁ কিমান নেমু হেই গাইজ ভাত পানী বনাই খাই টোপনি গুচি গ'লোঁ এতিয়া সন্ধিয়া হ'ব হ'ল ভাবিলোঁ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড প্লিজ প্ৰেছ দ্য বেল আইকন বাই বাই